প্রাণর দেবতা চতুপতি ধূপ চূড়া সহস্র মন্দিরে দেউরে শরণার্থী পরিপূজা সেইভাবে টিকুপাল জোড়া সন্থৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক মই পৰিহাৰ কৰি ভাতৃ মোৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ দেৱতা মোৰ চতুপতিক স্বামী ৰূপে কৰি লোকৰ স্বয়ং চলিছে। সেইবাবে আজি অতি আনন্দৰে অতি সুখেৰে এই দ্বাৰকাত মই কৰিছো ধন্য হ'ল আজি ৰুক্মিণীৰ জ্ঞান। অভাগিনীর সেবা করব কি হয়েছে আপনার? কেউ আপনাকে দেখা দিতে বদল এই চিন্তায় আপনাকে অতীতে অন্তর না খুলি দিয়ক ৰহস্য দ্বাৰ। কোন এনে মহাভক্ত তাৰ বাবে হাহাকাৰ কৰিছে প্ৰভু জনাৰ্দন। ওরা নামে আছে এক মহাভক্ত আমার বাইক
সুদামা বুজিছোঁ স্বামী সন্দীপনী গৃহত একেলগে ধৰ্ম শিক্ষা কৰিছিল জ্ঞান আমি একইভাবে পরিস্থিতি কোরিয়া যে শিক্ষিত এখন মনে রাখো আমাকে করে আপোনাৰ সেই মহাভক্তৰ প্ৰতি কিয় এতিয়াও কৃপা দৃষ্টি নাই আমি খাওয়া প্রধান বস্তু কিন্তু পুজোরে যাওয়া এই পুজো আজই প্রথম দিয়া নাই প্রিয়ে আমাকে একাই দুঃখ দূর কৰিবলৈ কয় তেন্তে আমি অচিনাই তেওঁ দুখ কৰি মই কিন্তু একো বুজিব পৰা নাই সুদাবাই আমি কৰিবলৈ কংকুচ জানছো আমি ইয়াত চিকিৎসা জানছো বন্ধুত্ব গৌরব সুদাবাই আমাৰ ওচৰলৈ আহিবলৈ হাজাৰবাৰ কৰিছিল এটা কথা কিন্তু মই এতিয়াও বুজিব পৰা নাই আপোনাৰ প্ৰিয় ভক্ত সেই সুদামা আপোনাৰ দৰ্শনৰ বাবে অসহায় কিয় পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰীয় তেওঁ জানে কি দৰিদ্ৰ ভাইবোৰ তেওঁ কৰ্ম আমি যদি পৰিচিত কোনোদিনে ভক্তিৰ ফুলেৰে বাজিলা মোৰে তুমি আপোনাৰ প্ৰিয় ভক্তক সাক্ষাৎ কৰিবৰ বাবে মোৰ অতিকে আমাৰ মনোবাঞ্ছা পূৰ্ণ হ'বলৈ আৰু বেছি